হেল্ল' ফ্ৰেণ্ড আৰু এতিয়া আমি ওলাইছোঁ মাজুলী আৰু লগত আছে দয়াময় দয়াৰণ এইফালে জুন্তি এইফালে হেমন্ত এইফালে চাই দিয়া হেমন্ত এইফালে গান্ধী আৰু এইফালে আছে আৰু দেখাই আছোঁ হেমন্ত পাঠক গাড়ীত এইফালে মোবাইলত ব্যস্ত গাড়ী চলোৱাত ব্যস্ত এইফালে বাপজনা আমি এতিয়া বগীবিল দলং উঠিছোঁ মাজুলীলৈ যাবলৈ এতিয়া বগীবিল দলং ফটো চটো হ'ব আৰু এইফালে আমাৰ সেৱা বাহিনীৰ ল'ৰাসকলে পূৰা মানে নামত ব্যস্ত এইফালে তামোলত ব্যস্ত চবেই বস্ত এইফালে আমাৰ হাফিনা দিদি হাফিনা বেগম এইফালে আমাৰ ৰেষ্টুৰেণ্টত অলপ চাহ পৰঠা চৰঠা খাই ল'ম আৰু এইখনত ভাল হ'ব বুলি কৈছে এখন ধেমাজি টাউন হয় ৰাম কৃষ্ণ ৰাস্তাতে পানী আপোনালোকৰ আশীৰ্বাদ আৰু মই মোৰ একমাত্ৰ কন্যা এজন IAS অফিচাৰৰ লগত বিয়া দিব পাৰিছোঁ এয়া আপোনালোকৰ আশীৰ্বাদ এবাৰ আহিছোঁ আমি অসমৰ সমস্যা অসমৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিলড্ৰেন ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটিয়ে আই মাতৃসকলক স্বাৱলম্বী কৰিবৰ কাৰণে আৰ্থিকভাৱে সবল কৰিবৰ কাৰণে এই 10জনীয়া যিটো গোট খুলিছে আৰু তাৰ সভানেত্ৰী উৰ্মিলা ফুকন আই মামুন বৰপাত্ৰ সম্পাদিকা কালি কেতিয়া তেখেতসকলে নাৰায়ণপুৰৰ এই মিটিঙত তেখেতসকলক আমি কিন্তু সুধিছিলোঁ আমি নাও বনাই থৈছে একত্ৰিত হৈ শাল আনি ইয়াত আমি পাটৰ পৰা আৰম্ভ কৰি মুগাৰ পৰা আৰম্ভ কৰি এৰীৰ পৰা আৰম্ভ কৰি কৰিছিল মুক্তমনে কৰিছিল যে আপোনালোকে যি টকা দিছিলে সেই টকাৰে আমি বস্ত্ৰ বৈছোঁ আমি এতিয়া যি কাপোৰ কানি বৈ আছোঁ সময়ত বেপাৰীক দিবৰ কাৰণে গ্ৰাহকক দিবৰ কাৰণে যে আমি একত্ৰিতভাৱে গোট হৈ বা ব্যক্তিগতভাৱে আমি কিবা কাম কৰোঁ কিন্তু এটা কথা মনত ৰাখিব লাগিব যিটো কৰ্ম সংস্কৃতি কিন্তু সঠিক হ'ব লাগিব অৰ্থাৎ আমাৰ ছ'চাইটিৰ লগত এটা চুক্তি কৰি আলোচনা কৰি যুৱ প্ৰজন্মই যদি সেৱা বাহিনীসকলে যদি ইচ্ছা প্ৰকাশ কৰে যে আৰ্থিকভাৱে আমি যুৱচামো আগুৱাই যাওঁ আৰ্থিকভাৱে আমি বিকাশ কৰোঁ তেতিয়াহ'লে তেখেতসকলে যদি আঁচনি লয় কিমান পৰে এইটো 10,000 সেই ৰাৱণৰ
সকলোৱে মানে ইয়াত ভিডিঅ' কৰি আছে, সকলোৱে মানে ঘৰত দেখাবৰ বাবে আৰু ময়ো অলপ ভিডিঅ' কৰি লৈছোঁ ইউটিউবত দিব। হাতে মুচিবলৈ কৈছে, হাতে মুচিবলৈ কৈছে। লিখা আছে, লিখা আছে। হনুমানজী বনি আছে আৰু বনাই আছে এই বাপজনাই, একদম মানে চিমেণ্টৰ। দক্ষিণপাৰা সত্ৰ এতিয়া ৰাতি হৈ গ'ল, আমি চাই আছোঁ কিন্তু ভিডিঅ'ত চব উঠাব পৰা নাই। আৰু এতিয়া ৰাতি হৈ গ'ল। দুৱাৰখন বন্ধ হ'ল, আমি এতিয়া এইফালে যাম। এইফালেতো যাব নোৱাৰিম, আন্ধাৰ। আমাৰ তিনিচুকীয়াৰ পৰা অহা বাপসকল বৰ দুখত, একদম বহিবলৈ জেগাও নাই, বাটতে বহি আছে আৰু আন্ধাৰত। কোনে কোনে? অ' গুগুল কেছ কৰি দিব, কেছ কৰি দিব, কেছ কৰি দিব। গুগুলে কেনেকৈ ঠগিলে কওকচোন? আমাৰ বাপসকল বহি আছে। এয়া দক্ষিণপাৰা সত্ৰত, আমি ইয়াত কফি খাইছোঁ এতিয়া, কফি আৰু এয়া কথা পাতি আছোঁ। এয়া দোকানত কফি পেকেট আছে।